তো আপোনালোকে যদি ইউটিউব জগতত বা ফেচবুক জগতত যদি আহিব বিচাৰিছে বা কিবা এটা যদি কৰিম বুলি যদি ভাবিছে, এই দুটা তিনিটা ভুল আপোনালোকে ভুলতো ভুল নকৰিব, লাইফতো ভুল নকৰিব। তো গতিকে মোৰ লগত তেনেকুৱা ঘটিছে, তাৰ কাৰণে মই আপোনালোকক যিখিনি মানে মোৰ লগত যেনেকুৱা ঘটিছে মই তো সেইখিনি মানে প্ৰকাশ কৰিছোঁ তাৰমানে এই ভিডিঅ'টোৰ জৰিয়তে। তো আপোনালোকক মানে কিছুমান কথা মানে ক'ম বুলি ভাবিছোঁ আৰু। বিশেষ একো নহয়, সেইকেইটা ভুল মানে কি জানা, ভুলকেইটা হৈছে ভিডিঅ' যদি আপলোড কৰা ন 2 দিনৰ মূৰে বা 3 দিনৰ মূৰে বা 4 দিনৰ মূৰে সেইখিনি পৰা ভিডিঅ' আপলোড কৰিব, তাৰ ওপৰত বেছি মানে গেপ কৰি নিদিবা, ঠিক আছে। তো গেপ কৰিলে কি হয় মানে ভিউটো অহা মানে কমি যায়। তো মোৰ লগত তেনেকুৱা ঘটিছে, মানে মোৰ নাহে মানে মই প্ৰায় 1 মাহ মই ভিডিঅ' আপলোড নাই কৰা। তো তাৰ কাৰণে মোৰ নাহে। তো এতিয়া যিখিনি আহি আছিল তাৰমানে এতিয়া সেইখিনিও নহা হৈ থাকিলে। তো গতিকে বন্ধুসকলতো আপোনালোকে তেনেকুৱা ভুল নকৰিব, ভুলতো মানে মোৰ লগত তেনেকুৱা ঘটিছে, যাতে আপোনালোকৰ লগত তেনেকুৱা নহয়। তো তাৰ কাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে মানে ক'লোঁ আৰু। তো পাৰিলে আপোনালোকে 2 দিনৰ মূৰে বা 3 দিনৰ মূৰে যিখিনি পাৰে, তো 4 দিনৰ ওপৰ বা এসপ্তাহ মোৰ তাৰ ওপৰ কৰি নিদিব, তো ভিউটো অহা বন্ধ হৈ যায়। তো গতিকে মোৰ সেইটো ভুলৰ পৰা মই পস্তাইছোঁ। তো আপোনালোকে তেনেকুৱা ভুল নকৰিব। তো পাৰিলে আপোনালোকে 2 দিনৰ ডেইলি নালাগে, 2 দিনৰ 3 দিনৰ মূৰে মূৰে তেনেকৈ ভিডিঅ' আপলোড কৰি থাকিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে।